নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু সকলোকে পোনপ্ৰথমে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়তো অকণমান মাঘৰ বিহু লেটকৈ গৈছে ভিডিঅ'টো, এবাৰ ভালকৈ ভিডিঅ' বনোৱাই নহ'ল। আৰু এটা ছাডেন প্লেনত মই এনাই ঘৰলৈ যাবলৈ ওলালোঁ, মানে মই আৰু মাকৰ ঘৰলৈ। আৰু তাত মানে মামাহঁতে এটা কিবা একদম ধামাকা কিবা এটা বনাইছে মাঘৰ বিহুৰ উপলক্ষে, সকলোখিনি গম পাব। বাকী এতিয়া দেৰি নকৰোঁ লেকচাৰ দি, তেনেহ'লে বলক আজি আমাৰ ভিডিঅ'টো তেনেহ'লে আমি ষ্টাৰ্ট কৰোঁ, বলক। এতিয়া ঘৰৰ পৰা ওলাই দিওঁ, আৰু আজিকালিতো জানেই ডাবল হেলমেট নহ'লে 1000 টকা চোনা লাগি যাব, গতিকে হেলমেটটো পিন্ধি লৈছোঁ। আৰু ৰাস্তাত যদি কিবা দেখুৱাবলৈ থাকে দেখুৱাম, মই এনেকৈ বেছিকৈ নেদেখাওঁ, ডাইৰেক্ট এনাহঁতৰ ঘৰতে আপোনালোকক লগ পাম। বলক এতিয়া গৈ থাকোঁ। আৰু হেলমেটটো একচুৱেলি পুলিচৰ কাৰণে বুলিয়েই নহয়, নিজৰ ছেফটিৰ কাৰণে পিন্ধিব লাগে। বহুতে মানে গম বন্ধুসকল, এঘণ্টামানে হ'ল এনাহঁতৰ ঘৰ পালোহি। আৰু এইফালে মোৰ ভাইটি হাই বুলি কৈ দে, নামটো কৈ দে আকৌ। নমস্কাৰ, মোৰ নাম শ্ৰী বিৰাজ বুঢ়াগোহাঁই। এয়া মোৰ ভাইটি হয়, মানে আমাৰ মা ককায়েকৰ ল'ৰা। আৰু সকলোকে চিনাকি কৰি দিম বাৰু। আৰু অলপ আহিলোঁ, আৰু মোৰ এনাই ঘৰলৈ মানে আটাইতকৈ কি ভাল লাগে জানে নাই? এই পৰিৱেশ এটা লাগে, সেইকাৰণে ইয়ালৈকে আহিলোঁ। একদম মানে কি ক'ম আৰু, মানে এনেকুৱা হাবিমূৰীয়া পৰিৱেশবিলাক মোৰ একদম বেলেগ মজা লাগে। আৰু এইডোখৰ জেগাডোখৰ একদম তামাম, আৰু ফটো টুকুমি মাৰিলোঁ। আৰু ইয়াত মানে তামাম বান্দৰ ওলায়, কিন্তু এতিয়ালৈকে মই এটা বান্দৰো দেখা নাই। চাওঁ দেখোঁ নেকি। আৰু অলপ দেৰিকৈ যাম, আৰু মানে বস্তু এটা দেখুৱাবৰ কাৰণে। কি বস্তু মানে অলপ গম পাইছে আপোনালোকে, দেখুৱাই দিছিলোঁ মই প্ৰথমতে। চাম, আৰু তাত এতিয়া খেল ধেমালি হ'ব। আৰু আমাৰ এই ভাইটিও তাত খেলিবিনে? কি খেলিবি? কলগছত উঠিব বোলে, ভাল মতলবি। এই মিঠাতেল দি পেলাই কলগছত উঠুৱাই যে সেইটো ভালে লাগে। খালি এইযোৰ ড্ৰেছত এতিয়া মই অলপ খেলিবলৈ দিগদাৰ হ'ব, হাফ পেণ্ট পিন্ধি যাব লাগিব। কিন্তু খেলিবলৈ মন এটা আছে, আজিলৈকে খেলি নাই পোৱা। কিন্তু আপোনালোকে খেলি পাইছেনে? কমেণ্টত জনাব। আৰু আমাৰ এনাই ঘৰত এজোপা একদম তামাম টেষ্টি বগৰী এজোপা আছে। আৰু যিহেতু বগৰী ছিজন, বগৰী অলপ টেষ্ট কৰোঁ। আৰু বন্ধুসকল, সেইফালে ভাইটিয়ে মই এতিয়া বগৰী খাম, একদম পূৰা মজা বগৰী। মজা লাগিছে। এনেকে কোনোবা এখন হোটেলত খানা খাই কম নি? আপোনালোকে কমেণ্টত কওক। খালি অলপ ছাবস্ক্ৰাইবাৰ লাগিব, নহ'লে সাহস নহ'ব সেইখন কৰিবলৈ। মানে ওচৰত যিমান মানুহ থাকিব নহয়, মোক কাপোৰ টুকুচা দি টুকুচিব, চাই আছোঁ। আৰু বগৰীখিনি তামাম টেষ্টি। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। যিমান ছাবস্ক্ৰাইবাৰ মানে বাঢ়িব, সিমানে মই সাহস পাম। আৰু ক'ৰবাত মানে এতিয়া অলপ লাজ লাগে আৰু। ভাইটি কেনেকুৱা লাগিছে খাই? হে মজা। দিছ ইজ গাঁৱলীয়া পৰিৱেশ। এতিয়া ভাল লাগিছে। অথনিবা এখন বন্ধ কৰি আন্ধা কৰি থৈ দিছে, মই লাইট জ্বলাইছোঁ, হ'লেও পোহৰ নাই। আৰু বন্ধুসকল, এতিয়া গৈ আছোঁ খেল ধেমালি খেলিবলৈ। আৰু এইফালে আছে প্ৰণাম, হাই বুলি কৈ দিয়া। আৰু এতিয়া প্ৰণাম যাব, অথনি ইয়াক দেখিছিলোঁ, ভাইটি যাব, আৰু বা দুজনীমান যাব। আৰু এনাইহঁতৰ ঘৰৰ পৰা অলপ ওলাই আহিলে এই ৰাস্তাটো পায়, মানে চাৰিওফালে পথাৰ মাজত এটা সুন্দৰ ৰাস্তা, মানে নতুনকৈ বনাইছে। এইখনে একদম মানে তামাম লাগে। আগতে এইটো ৰাস্তাত সৰুতে এনাই ঘৰলৈ আহি তামাম উৎপাত কৰোঁ, চাইকেল চলাওঁ। আৰু আমাৰ গাঁৱৰ মামাহঁতে লগ লাগি খুব সুন্দৰকৈ এখন নাও আকাৰে ভেলাঘৰ নিৰ্মাণ কৰিছে। আৰু এইবাৰ মানে য'তে হওক, ফেচবুক ইনষ্টাগ্ৰাম সকলোতে দেখি আছোঁ, মানে প্ৰত্যেক মানে জেগাতে খুব সুন্দৰ সুন্দৰ কনচেপ্ট, মানে যেনে কৰোণা ইত্যাদি কৰি চবফালে ধুনীয়া ধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰিছে, সঁচাকৈ ভাল লাগিছে। আৰু এতিয়া নাওখনৰ ওপৰলৈ উঠি যাওঁ, আৰু ওপৰৰ পৰা ভিউটো কেনেকুৱা অলপ চাওঁচোন বলক। আৰু নাৱৰ ওপৰৰ পৰা ভিউটো এনেকুৱা, আৰু খুব ভাল লাগিছে। কিন্তু সাগৰৰ মাজত থকা নিচিনা নাই লগা বাৰু, পথাৰৰ মাজত থকা নিচিনা লাগিছে। একো নাই বাৰু, ধেমালি কৰিছোঁ। কিন্তু আপোনালোকে বিশ্বাস কৰক, লাজে লাগে ক'বলৈ, আজিলৈকে নাৱত উঠি নাই পোৱা মই। আৰু এইফালে হেলিঅ'জেন লগাইছে, মানে হেল'জেন লাইট। মই হেল'জন বুলিয়ে জানো, আপোনালোকে কওকচোন কি হয়। আৰু এইফালে নাওখনক মানে ৰাতিকৈ পোহৰ কৰিব, আৰু ৰাতিকৈ তামাম প্ৰগ্ৰেম হ'ব, চাম, এনজয় কৰিম। আপোনালোকে এনজয় কৰক। আৰু এয়াই হৈছে আমাৰ মা ককায়েক, মানে মোৰ নিচা। আৰু তেওঁৱে বোলে প্ৰথম বহনীটো কৰিব কলগছত উঠা।
আৰু এই হৈছে আমাৰ মাঘ বিহুৰ পৰম্পৰা যিহেতু এইটো বুলিয়ে নহয় আৰু আছে চকু বান্ধি হাঁহ ধৰা ইত্যাদি কৰি বহুতখিনি খেল আছে সঁচাকৈ খুব ভাল লাগিছে আৰু বন্ধুসকল কলগছত উঠা চালোঁ খুব ভাল লাগিলে যি কি নহওক আৰু এতিয়া হৈছে চকু বান্ধি হাঁহ ধৰা এতিয়া পোনপ্ৰথমে মহিলা বঢ়িয়া 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 কোনে পায়তো চাওঁচোন এতিয়া অলপ আহক ৰাইজ হাঁহ আছে ক'ৰবাত বিচাৰিছে ক'ৰবাত বঢ়িয়া বঢ়িয়া এইটোৱে ন খেলটো মজাটো আৰু বন্ধুসকল ফাইনেলি আমাৰ মামী এগৰাকীয়ে ধৰিব পাৰিলে হাঁহটো বঢ়িয়া ধৰিলে বঢ়িয়া বঢ়িয়া আৰু এইফালে নিউজেও কিবা এটা লৈ আছে আৰু বন্ধুসকল এতিয়া আমাৰ মামাকেইজন মানে খেলিছে এতিয়া ল'ৰা আৰু চাওঁচোন পুৰা বিচাৰ লাগিছে এইফালে হাঁহ দিয়াই নাই তোৰ হাতত লৈয়ে আছে হাতত লাহেকৈ মেলি দিব আৰু তাৰ পৰা ধৰাত লাগি যাব এতিয়া মানে ছেমি ফাইনেল হৈ আছে ফাইনেল হ'বলৈ আছেই মোৰ ভয়টো নধৰিব আৰু এতিয়া ফাইনেল লাষ্টত দুজন থাকিলেগৈ আৰু এই দুজনৰ মাজত এতিয়া খেলটো হ'ব তাৰপৰা লাষ্টলৈকে চালোঁ কিন্তু শ্বটটো সম্পূৰ্ণ নকৰিলোঁ মানে কি হ'ল হাঁহটো কোনোৱে ধৰিব নোৱাৰিলে আৰু বন্ধুসকল এজন খুব ভাল আৰ্টিষ্ট এয়া মোৰ পুঠাই হৈছে মৃণাল বুঢ়াগোহাঁই ন মৃণাল বুঢ়াগোহাঁই পুঠা আৰু খুব ধুনীয়া আৰ্ট কৰে এখেতে আৰু খুব ধুনীয়া ভেলাঘৰো নিৰ্মাণ কৰে ন এইবাৰ আপুনি ভেলাঘৰটো এইটো আপুনিয়ে বনাইছেনে ৰাইজৰ সহযোগত উদীয়মান যুৱকসকলৰ সহযোগত আমি বনাইছোঁ স্বতঃস্ফূৰ্ত ওলাই আহিছে সঁচাকৈ মৃণাল পুঠা এজন খুব প্ৰতিভাশালী ব্যক্তি মই একদম সৰুৰ পৰা দেখি আহিছোঁ মানে যেতিয়া বিহু পাতে ষ্টেজত খুব ধুনীয়া ডেকৰেশ্যন কৰে মানে এখন গাঁও নিচিনা কৰি পেলাই ষ্টেজটো আছে খুব ভাল লাগিছে আৰু অলপ লগ পালোঁ আৰু বিহু কেনেকুৱা এইবাৰ বিহু খুব সুন্দৰ ৰাইজ স্বতঃস্ফূৰ্ত ওলাই আহিছে মৰম চেনেহ একতাৰ বান্ধনে বান্ধ খাইছে আৰু এতিয়া আপোনালোকক দেখুৱালৈ হাঁহ ধৰা খেল চলি আছিলে খুব ভাল লাগিছে আৰু খুব জমনিও হৈছে আৰু আপোনালোক বিহু শুভেচ্ছা থাকিল ধন্যবাদ তোমালৈও থাকিল তুমি অকণমান মূল্যৱান সময় আমাক দিলা আৰু উত্তৰ কামনা কৰিছোঁ ধন্যবাদ ঠিক আছে আৰু বন্ধুসকল এতিয়া ঢেৰ মেজি জ্বলাব আৰু ঢেৰ মেজিৰ শব্দটো মানে মই আজি প্ৰথম শুনিছোঁ আৰু এই ঢেৰ মেজিৰ জুয়ে ক'ভিডৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ দুখ আমাৰ মাজৰ পৰা নাশ কৰি নিয়ক আৰু এই জুয়ে আৰু এই জুই যিমান ওপৰলৈকে গৈছে সিমান ওপৰলৈকে কৰোণা গৈ যাতে নাশ হৈ যায় তাৰে কামনা কৰিছোঁ আৰু সকলোকে আকৌ এবাৰ যদি ভিডিঅ'টো দেৰিকৈ গৈছে যদিও সকলোকে
মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰাতিৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল আৰু অলপ দেৰি মানে চাওঁ। মোৰ কাইলৈ আকৌ এটা প্ৰগ্ৰেম আছে 16 তাৰিখ। ভিডিঅ'টো বনাই আছোঁ মই 15 তাৰিখে। 16 তাৰিখে মোৰ আকৌ এটা প্ৰগ্ৰেম আছে এঠাইত, আৰু এইটো ব্লগৰ প্ৰগ্ৰেম নহয় বাৰু, অলপ বেলেগ। সেইকাৰণে অলপ চাওঁ আৰু এনজয় কৰোঁ, লগতে আপোনালোকে এনজয় কৰক। তাৰপৰা ভিডিঅ'টো সামৰিম আৰু। আৰু বন্ধুসকল অলপ সময় আগতে ঘৰ পালোহি এনাই ঘৰৰ পৰা, আৰু এতিয়া আকৌ এটা প্ৰগ্ৰেম আছে তালৈ যাওঁ। আৰু মানে তাত ভিডিঅ'টো শেষ কৰিবলৈ পাহৰি থাকিলোঁ, ৰাতি টোপনি ধৰিলে শুই থাকিলোঁ। তাৰপৰা ৰাতিপুৱা লগালগ উঠিয়ে চাহ তাহ খাই গুচি আহিলোঁ। গতিকে কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু বিহু বুলি অলপ দেৰিকৈ হ'লেও ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিলোঁ। আৰু গতিকে সিমানেই আছিল আজিৰ ভিডিঅ'। কেনেকুৱা লাগিলে কমেণ্টত জনাব। গতিকে আজিলৈ বাই বাই, ৰং বাই, ধন্যবাদ, জয় অসম। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট আকৌ এটা ধামাকা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। গতিকে আজিলৈ বাই বাই।